এইডাল কি দেখিছেনে? এইডালেদি আমি এতিয়া এইডালেদি আৰম্ভ কৰিম। ইফালে বাকীখিনি আৰম্ভ হৈ গ'ল, এতিয়া এইডালে আৰম্ভ কৰিম। এইডালে এনেকৈ একদম ইয়াৰ ফাৰ্ষ্টৰ পৰা বাৰাণ্ডাৰ পৰা একদম তালৈকে লাষ্টলৈকে একদম ৰুমে চুমে গোটেইখিনি। এয়াই কাম আমাৰ ৰাতিপুৱা। আকৌ কয় কি কামনো কি, ভাতকেইটাহে বনাওঁ। চাব দেই আপোনালোকে। অকলে ৰাতিপুৱাৰ পৰা দিনটোলৈ ৰাতিপুৱা এতিয়া ৰুটি ভাজি বনাই খোৱালোঁ। আকৌ দুপৰীয়া বনাওঁ। পাচলি কাটোতে বনাওঁতে ইমান দেৰি নালাগে, পাচলি কাটোতে ইমান বেছি দেৰি লাগে। আকৌ কয় আমি বোলে মাইকী মানুহবোৰ বোলে মুচিবত বোলে, তহঁতি আৰু মাইকীবিলাক বোলে তহঁতৰ আমাৰ মুচিবত বোলে। মুচিবতক আনিছিলি কেলৈ? আনিব নালাগিছিলে নহয়। মুচিবতক আনি লৈছোঁ, আনি লৈ পেলাই কৈছোঁ কি এইবোৰ মুচিবত হয়। নিজে সেই বাহিৰে কাম কৰিব লাগে বুলি বাহিৰে ঘূৰি ফুৰে। এতিয়া ৰাতিপুৱাৰ পৰা দিনটোলৈ কেনিবা যাওঁ বুলিও মানুহে ঘৰলৈ যাওঁ বুলিলে যাব নোৱাৰোঁ। ইমান মাতিছে লগৰবিলাকে বিহু খাই মায়ে যাব নোৱাৰোঁ, বিহু খাবলৈ যাব নোৱাৰিলে। ঘৰলৈ মাত্ৰ যেনে তেনে গধূলি সময়ত গ'লোঁ। আকৌ 12টা বজাত গা পা ধুই মেলি ৰেডি হ'ব লাগে, নামাজো পঢ়িব লাগে নহয়। নামাজটো নপঢ়িলে তেওঁ গুচি যাব নামাজো পঢ়িবলৈ মছজিদলৈ বুলি যাবগৈ। গৈ পেলাই তাত গৈ পেলাই কথা পাতিব, তাৰ কথা পাতিব। 2 ঘণ্টামানৰ পাছত আহিব। কাৰ কথা পাতে জানো? মছজিদৰ ভিতৰত নামাজ পঢ়ে আৰু বাহিৰত লোকৰ বদনাম কৰে।